খালি মিয়াকে দিব খোজা প্ৰথম কথা শুন অসমখন আমাৰ অসমীয়াৰ আৰু অসমীয়া হৈ তহঁতৰ যিটো হৈছে গতি আৰু যদি মোৰ বাপেৰে হোৱালে তহঁতৰ আজি ফালি দিলো হয় গতি মোৰ আপোনালোকে টেনশ্যন আছে নেকি হৈ তেনে সাৱধান কাৰণ আজি আপোনালোকৰ মোক খবৰ উলিয়াই দিম মই থুই তেনে দেৰি নকৰি আজি এই গেদাক দিওঁ ধুই চাহ বাইটোৰ গানৰ যিটো সুৰ সঁচা কথা কৈছো তোৰ থপৰাতে কৈ তইছে এটা গৰু চুৰ অপৰাধ সকলোৱে কৰে খালি মিয়াৰ দুখ দিয়া মানে কেনেকে আমি বিলাকে যে এজনী সাহস নকৰো আৰু তহঁতি যে এটা এটাই যে 4-5 জনী যে ৰাখ তিৰি মানে সেই টেনশ্যনতে তাৰ নেকি শুকান বিৰি ওরে দেখতু তোমার বাপর নেকি খালি মিয়া মিয়া করি থাকা কেউ তোমারে কোৱা নাছিল নেকি যে মোৰ বাপেৰক চৌতুকত দিছিলে বুলি এজন অপরাধ করিলে গোটেই জাতিক দুখ দিয়া হবদে উপায় নকৰিবি দুখ বেলেগৰ বাই ভনীক যে চকু দিয় তাৰে পাইছ ভূ তুমি কার উস্কনিতে সাম্প্রদায়িক জুই জ্বালাই দিয়া তুমি কার উস্কনিতে সাম্প্রদায়িক জুই জ্বালাই দিয়া সঁচা কথা ক'ব হ'লে এইটো জুই জ্বলাই দিয়া বুলি নকয় কাৰণ এতিয়া অসমীয়া জাগিছে সেইবাবে উজনি পৰা গেদাবিলাক ভাগিছে समझ रहे हो মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা মানে ইমান দিনৰ পৰা তহঁতি আছিলি শুই তহঁতি এতিয়া বিলাক জাগিছ সেইবাবে শিৱসাগৰৰ পৰা লুঙি দাঙি ভাগিছ ওরে অসম তোমার বাপর নেকি খালি মিয়াকে দিব খোজা চাহ বোপাইটোক মই আগতে কৈছিলো অসমখন আমাৰ অসমীয়াৰ আৰু যদি মোৰ বাপেৰে হোৱা হ'লে তোক কেলা কি কৰিলো হয় গতি বুজিলি নহয় সেইটো কিন্তু তই সঁচা কথা কলি অধিকাৰ সকলোৰে আছে কিন্তু তহঁতক বাদ দি অসম তোমার বাপর নেকি খালি মিয়াকে দিব খোজা আমি চুতীয়া হওঁ নিয়াখিনি শুই থাকে নে জাগে সেইটো নেজানো কিন্তু অসমৰ পৰা যে ভাগে মই সেইটো ভালকে